নমস্কাৰ আপোনালোকে চাই আছে অনলাইন জ্ঞানী ইউটিউব চেনেল। আজিৰ ভিডিঅ'টো আপোনালোকৰ কাৰণে বহুতো ইম্পৰ্টেণ্ট হয়, কাৰণ আপোনালোকে এই ভিডিঅ'টো চালে গম পাব অৰুণোদয় 2.0 কেনেকৈ আবেদন কৰিব লাগিব, কি ডকুমেণ্ট লাগিব আৰু ফৰ্মটো ক'ৰ পৰা পাব। আজিৰ ভিডিঅ'টো আপোনালোকে ভালদৰে চালে গম পাব, সেইকাৰণে ভিডিঅ'টো সম্পূৰ্ণকৈ দেখিব। লাষ্টত কৈ দিম যে ফৰ্মটো কেনেকৈ ডাউনলোড কৰিব। আজিৰ ভিডিঅ'টো আপুনি সম্পূৰ্ণকৈ দেখিলে ফৰ্মটো পাব। তাৰ আগতে আপুনি যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। মই ইমান দিন পিছত ভিডিঅ' বনাই আছোঁ, কাৰণ আমাৰ ইয়াত আৰম্ভ হোৱা নাছিল। আজিৰ পৰা আমাৰ ইয়াত আৰম্ভ হৈছে, সেইকাৰণে আজি মই এই ভিডিঅ'টো বনাই আছোঁ। আপোনালোকে ইয়াতে যিটো ফৰ্ম চাই আছে এইটো হ'ল অৰুণোদয় 2.0 অৰিজিনেল ফৰ্ম। আপোনালোকৰ প্ৰথমত এইটো ফৰ্ম প্ৰিণ্ট আউট কৰি ল'ব লাগিব। তাৰপিছত এইটো প্ৰিণ্ট আউট কৰি ভালদৰে ফিল আপ কৰিব। ফিল আপ কৰি লৈ তাৰপিছত আপোনালোকৰ লাগিব ডকুমেণ্ট। আপোনালোকে ইয়াৰ লগতে দিব লাগিব, এই ফৰ্মটো দিব লাগিব আৰু ইয়াৰ লগতে দিব লাগিব ভোটাৰ আইডি, পেন কাৰ্ড, একাউণ্ট, আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ড। এইখিনি লৈ আপোনালোকে যাব লাগিব পঞ্চায়তত। এইটো পঞ্চায়তত জমা দিব লাগিব। আপোনালোকে এইটো লৈ ভালকৈ ফিল আপ কৰিব। ফিল আপ কৰাৰ পিছত আপোনালোকে এইটো পঞ্চায়তত লৈ জমা দি আহিব। এই ফৰ্মটো আৰু আপোনাৰ যিখিনি ডকুমেণ্ট আছে সেই ডকুমেণ্টখিনি লৈ আপোনালোকৰ পঞ্চায়তত জমা দিব লাগিব। অৰুণোদয় 2.0 অফলাইনত হৈ আছে, সেইকাৰণে আপোনালোকৰ পঞ্চায়তত জমা দিব লাগিব। ফৰ্মটো কেনেকৈ পাব? ফৰ্মটো পোৱাৰ আগতে আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্ৰথমত চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টোত লাইক কৰি দিব। তাৰপিছত আপোনালোকে এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দেখিব এটা লিংক দিয়া আছে, তাত লিখা আছে অৰুণোদয় 2.0 PDF বুলি। আপোনালোকে তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ ফৰ্মটো ডাউনলোড হৈ যাব। সেই ডাউনলোড ফৰ্মটো আপোনালোকে কম্পিউটাৰৰ দোকানৰ পৰা প্ৰিণ্ট আউট ওলাই ল'ব। তাৰপিছত ভালকৈ ফৰ্মটো ফিল আপ কৰি আপোনালোকে জমা দিব। আপোনালোকৰ যদি কিবা ডাউট থাকে তেনেহ'লে কমেণ্ট কৰিব। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।